জিন্দাবাদ বিশ্বজিৎ দৈমারি জিন্দাবাদ জুসরান বড় জিন্দাবাদ জুসরান বড় জিন্দাবাদ ফটিক কসারে জিন্দাবাদ ফটিক কসারে জিন্দাবাদ ভারত মাতা কে জয় বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ ভারত বিমানী জয় ভারত বিমানী জয় জয় বিজয় রাইজনী জয় জয় বিজয় ৰাইজনী কি হৈছে মাথাউৰি নলে এনেতো বহুত ধুনীয়াকৈ বিশ্বজিৎ দৈমাৰী আমাৰ সন্মানীয় অধ্যক্ষ সংবিধান সভাৰ অধ্যক্ষ আৰু মানে জলসম্পদ মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই যিটো মানে পদক্ষেপ লৈছে শুক্লাই নদী গৰাখহনীয়া প্ৰতিৰোধ বা বানপানী হোৱা বেলেগ পিনি পানী যোৱা এইবিলাক প্ৰতিৰোধৰ কাৰণে যিটো কাম কৰিছে পাৰ্কোপাই দিছে বৰ্ডাৰ প্ৰটেকশ্যন দিছে ঠায়ে ঠায়ে ইমান সুন্দৰভাৱে প্ৰটেকশ্যন দিছে তথাপিও আমি আৰু মাথাউৰি দিব পাৰিলে ভাল হ'ব বুলি কোৱাৰ কাৰণে মাথাউৰি তেখেতে মানে নিশ্চয়কৈ কৰিম বুলি ক'লে তাৰপিছত আমাৰ ঘোগাপাৰা ভেৰগাঁৱৰ ওচৰত ডাঙৰ এটা ইৰিগেশ্যন এটা ছইল ইৰিগেশ্যন এণ্টি ছইল ইৰিগেশ্যন এটা বান্ধ আছে সেইটো ভাঙি গৈছিলে আৰু এইটো সম্পূৰ্ণ নতুনকৈ বনাবলৈও তাতে বহু কোটি টকাৰ প্ৰয়োজন আছে গতিকে তেখেতে সেইটো মানে না কৰা নাই সেইটো মানে প্ৰতিশ্ৰুতি দি গৈছে তো এইখিনি আমি ভেৰগাঁৱৰ কাৰণে ইয়াৰ বাদেও যথেষ্ট কৰিব লগা আছে আমাৰ আনএমপ্লয়মেণ্ট এটা প্ৰব্লেম আছে বহুত ডাঙৰ প্ৰত্যাহ্বান আমাৰ কাৰণে গতিকে সেইবিলাক কৰিব লাগিলে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহায় ল'ব লাগিব কাৰণ তেওঁলোকে মানে আত্মনিৰ্ভৰশীল হ'ব পৰা কিছুমান আঁচনি লৈছে আৰু এই আঁচনিবিলাক আমি স্বচ্ছতাৰে যদি আমি বিটিআৰতো দিব পাৰোঁ বিটিআৰবাসীকো দিব পাৰোঁ নিশ্চয়কৈ ইয়াতো মানে সম উন্নয়ন হ'ব অধিকাৰটো মানে যিটো উদ্দেশ্যেৰে কৈছে সেইটো মানে সাফল্য হ'ব আপুনি যিটো সুধিছে সমষ্টিবাসীৰ বা কিমান আশাবাদী মই 100% আশাবাদী তেওঁলোকে আমাক আশীৰ্বাদ কৰিছে মৰম কৰিছে গতিকে সেই